পশ্চিম কাৰ্বি আংলং জিলাত তিনিখনকৈ আৰক্ষী নিৰ্বেকৰ অট্টালিকাত ভিডিঅ' কনফাৰেন্সিংৰ যোগেদি আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ খটখটিত এখন ট্ৰাকৰ পৰা গাঞ্জা জব্দ কাৰ্বি আংলঙৰ বগিজানত চিলনীজান বন সংমণ্ডলে চোৰাংকাত কঢ়িয়া দুখন ট্ৰাক জব্দ কৰে নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা কাৰ্বি আংলং চাৰিটাশীত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ বগিজানত চিলনীজান বন সংমণ্ডলৰ দৰচিং টিমুঙৰ এটা দলে যোৱাকালি নিশা এটা 30 মান বজাত চাৰিহুটিৰ পৰা কঢ়িয়াই অনা মূল্যৱান কাঠেৰে ভৰা দুখন ভেন গাড়ীক কালিয়নী নদীৰ কাষত জব্দ কৰে নীলিবৰ পৰা মেছছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া অসমৰ নাগালেণ্ড সীমান্তত থকা কাৰ্বি আংলঙৰ খটখটিত বোকাজানৰ এছডিপিঅ জন দাস আৰু খটখটিৰ অচি এম ব্ৰহ্মাই যোৱাকালি নিশা তালাচী চলাই পাঞ্জাৱতী ট্ৰাক এখনৰ পৰা গাঞ্জা জব্দ কৰে জব্দ কৰা এই গাঞ্জাৰ পৰিমাণ হ'ল 580 কেজি শনিবাৰে নিশা আৰক্ষীয়ে UP14 FT 4295 নম্বৰৰ গাড়ীখন জব্দ কৰে যদিও অন্ধকাৰৰ সুযোগ লৈ গাড়ী চালক আৰু হেণ্ডিমেনজন আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ' কনফাৰেন্সৰ যোগেদি PEB প্ৰযুক্তিৰে মৈত্ৰী আঁচনিৰ মাজুলী জেংখাৰ মুখৰ পৰা সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ 100খনৰে আজি 72খন আৰক্ষী নিৰ্বেকৰ আনুষ্ঠানিক শিলান্যাস কৰে ইয়াৰে অংশ হিচাপে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ ডংকামুকাম মাইলু আৰক্ষী থানাৰ PEB প্ৰযুক্তিৰে নিৰ্মাণ হ'বলগীয়া 3খনকৈ আৰক্ষী নিৰ্বেক আধাৰশিলাৰ ফলক মুকলি কৰে ডাক্তৰ মানসিং ৰংপিয়ে এই কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাত ভিডিঅ' কনফাৰেন্সিংৰ যোগেদি উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমান আৰক্ষী অধীক্ষক ডাক্তৰ মনদীপ কৌৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে খেৰণীৰ পৰা জয়ৰাম কাঠাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া গভৰ্ণমেণ্টৰ হেৰি এটা ডাঙৰ প্ৰজেক্ট মৈত্ৰী ভিতৰত which is the inauguration of 100 prefabricated barracks all over Assam, in all the districts of Assam, that had been inaugurated by Honorable Chief Minister of Assam, and it had been virtually inaugurated in all the districts. Amar West Karbi Anglong ami etia Donkamukamot etu virtually inaugurate korisu. Amar West Karbi Anglong karne tinita barrack sanction hoise in this project only. Donkamukam, Baithalangso, Aru Mailu. Aru Etia, after the Honorable CM Sir's inauguration in Majuli, Ami Yate to virtually Tinita inaugurate Korisu in the presence of our Honorable MLA, Dr. Mansingh Rongpi, our DC West Karbi Anglong, Syed Usfakur Rahman, and other officers of the police department. Thank you. আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া